শান্তিজান, শান্তিকন্যা সতী ৰাধিকা। বৰ্তমানৰ শান্তিজান এসময়ত ব্ৰহ্মপুত্ৰৰ এটি সুঁতি আছিল। এই সুঁতিটোৰ পৰা এটা জান ওলাই পশ্চিমৰ ফালে বৈ গৈ ভূঞাসকলৰ বসতিস্থল আৰু নচলা গাঁৱৰ মাজেদি বৈ গৈ পুনৰ বৰদোৱাৰ পৰা 2 কিলোমিটাৰ উত্তৰত পশ্চিমলৈ বৈ যোৱা আন এটা ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰিছেগৈ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী এই জানটোৱেদি সোমাই ৰাইজৰ খেতিপথাৰ শস্যৰ ব্যাপক অনিষ্ট সাধন কৰে। তদুপৰি মানুহৰ চলাচলতো বৰ অসুবিধাৰ সৃষ্টি কৰে। আটাইবোৰ মানুহ লগ লাগি জানটো ভেটি বিশেষকৈ শস্যৰ পথাৰ ৰক্ষা কৰাৰ সম্পৰ্কে আলোচ কৰিলে। কিন্তু মানুহখিনিয়ে কোনো এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰি শংকৰদেৱৰ ওচৰত কথাটো জনালে। শংকৰদেৱে ক'লে যে বৰদোৱা এনেই বৰ দ, তাতে টেম্বুৱাৰী বাঢ়নী পানীয়ে সকলোৰে খেতিপথাৰ নষ্ট কৰিছে। গতিকে জানটো গাঁৱৰ বাহিৰত ভেটা মাৰি ইয়াৰ পানী বাহিৰে বাহিৰে পঠিয়াই দিয়া হওক। গুৰুজনাৰ পৰামৰ্শ মতেই পিছদিনাৰ পৰা সকলো একগোট হৈ জানৰ মুখ বন্ধ কৰিবলৈ হাতে কামে লাগি গ'ল। কিন্তু বহু চেষ্টা কৰিও জানৰ মুখ বন্ধ কৰিব পৰা নাই। উপায়ন্ত হৈ মানুহবোৰ শংকৰদেৱৰ ওচৰলৈ গৈ ইয়াৰ উপায় বিচাৰিলে। এই চলতে শংকৰদেৱে শিৱত চিন্তাৰ উপাখ্যান আৰু সতী তিৰোতাৰ মাহাত্ম্যৰ কথা কৈ এগৰাকী সতী শান্তি তিৰোতা বিচাৰিবলৈ ক'লে। শান্তি এগৰাকীৰ দ্বাৰাহে জানৰ মুখ বন্ধ কৰিব পৰা হ'ব। কেউপিনে শান্তি তিৰোতা বিচৰা আৰম্ভ হ'ল। এই খবৰ বিয়পি পৰাত পুৰস্কাৰ আৰু যশস্যা লাভৰ অৰ্থে অনেক তিৰোতা আহি তাত গোট খালেহি। সেই তিৰোতাখিনিৰ ভিতৰত বহুকেইগৰাকী ব্ৰাহ্মণ তিৰোতাও আছিল, কিন্তু কোনেও শান্তিৰ পৰিচয় দিব নোৱাৰিলে। সেই সময়তে সেই জানত এহাল কৰ্তব্য চাবিভাই যাই মাছ মাৰি আছিল। জানৰ পাৰত বহু মানুহ গোট খাই থকা দেখি সেয়া কি বুলি পত্নীগৰাকীয়ে স্বামীক সোধাত স্বামীয়ে শস্য আদি ৰক্ষাৰ বাবে জান ভেটিবলৈ লোৱা আৰু শান্তি কন্যা বিচাৰি নোপোৱাৰ কথাখিনি পত্নীৰ আগত বিৱৰি ক'লে। তেতিয়া সেই ৰাধিকা নামৰ মানুহগৰাকীয়ে মই শান্তি হ'ব পাৰিম বুলি কোৱাত গিৰিয়েকে ভেকাহি মাৰি মানুহজনীক ক'লে, নিজ কুলত জন্ম তোৰ, কায়স্থ আইসকলে যি কাম কৰিবলৈ সাহস কৰা নাই তই সেই কাম কৰিবলৈ আগবাঢ়িব খুজিছ। স্বামী স্ত্ৰীহালৰ এনে খকা খুন্দা দেখি শুনি মানুহবোৰৰ মাজৰে কেইজনমানে গৈ শংকৰদেৱক জনোৱাত গুৰুজনাই মানুহহালক মতাই অনালে। মানুহগৰাকীয়ে ভয়ত কঁপি কঁপি আঁতৰৰ পৰাই মহাপুৰুষক সেৱা জনোৱাত তুমি কেনেকুৱা শান্তি মোক কোৱাচোন বুলি শংকৰদেৱ মানুহজনীৰ ফালে চাই সুধিলে। আজিব্ৰতে উপবাসে থাকি কাইলৈ এই পলটোৰে এপল পানী আনি জানৰ মুখত দিবা, পাৰিবানে? এই বুলি শংকৰদেৱে সোধাত ৰাধিকাই উত্তৰ দিলে, আপোনাৰ দুখানি চৰণৰ অনুগ্ৰহ হ'লে পৰা যাব বাপ। সেইদিনা ৰাতি ৰাধিকাই স্বামীসহ ব্ৰতে উপবাসে থাকি পিছদিনা শুদ্ধ সূচী হৈ দুয়োজনা আহিলত শংকৰদেৱে ৰাধিকাক পলটোৰে ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী ভৰাই আনিবলৈ ক'লে। গুৰুজনাৰ আদেশ শিৰত লৈ ৰাধিকাই পলত পানী ভৰাই আনিলে, কিন্তু পানী 4 আঙুল কমি আহিল। কি কাৰণে পানী কমি আহিল বুলি শংকৰদেৱে সোধাত ৰাধিকাই ক'লে, বাপ অজ্ঞাতে মই এবাৰ অকণমান পাপ কৰিছিলোঁ। সেইদিনা স্বামী ঘৰত নাছিল, ভনী জোৱাই আহি ওলাল। ভাত খাবলৈ পাত কটোতা নাই। কাটিবলৈ জোৱাই হাতত কাঁচিখন দিওঁতে উৰণিখন খহি পৰিল। জোৱাই সাক্ষাতে দেখা পালে। মোৰ দৃষ্টি তেওঁৰ মুখত পৰিল আৰু মনটো অকণমান চঞ্চল হৈ পৰিল। এইখিনিতে মোৰ পাপ হ'ল। ৰাধিকাৰ কথা শুনি শংকৰদেৱে ক'লে, য'ত বৰ দুখ নাই, তোমাৰ এইকণ দুখ আমি লৈছোঁ। তুমি আকৌ পলত পানী ভৰাই আনাগৈ। এইবাৰ পলটো পানীৰে পূৰ হৈ আহিল। ৰাধিকাৰ কাৰ্য দেখি সকলো বিস্মাভূত হ'ল। ব্ৰাহ্মণ আৰু কায়স্থ তিৰোতাসকলৰ গৰ্ব খৰ্ব হ'ল। তেতিয়া শংকৰদেৱে উপস্থিত ৰাইজক উদ্দেশ্যি ক'লে, আমি যাক অন্য জাতি বুলি হেয় জ্ঞান কৰিছোঁ, সেই জাতিতেই ৰাধিকাৰ দৰে শান্তি সতী তিৰোতা আছে। ভক্তি থাকিলেহে কলিত শক্তিমন্ত হয়। ভগৱানৰ প্ৰতি ভক্তি নাথাকিলে তপ জপ সকলো নিষ্ফল। তাৰ পাছত গুৰুজনাই ৰাধিকালৈ চাই ক'লে, ধন্য ধন্য মহাসতী, তুমি এইবাৰ এপল বোকা আনি জানৰ মুখত দিয়াচোন। গুৰুজনাৰ কথা মতেই ৰাধিকাই এপল বোকা আনি জানৰ মুখত ঢালি দিলেহি। অতি আচৰিত কথা যে জানৰ পানীৰ সোঁত লগে লগেই বন্ধ হৈ পৰিল। পানীৰ ধাৰা সলনি হৈ বাহিৰে বাহিৰে দক্ষিণমুৱা হৈ গতি কৰিলে। ৰাইজেও উঠি পৰি লাগি ভেটা মাৰি জানৰ মুখ বন্ধ কৰিলে।
ৰাধিকাৰ নাম স্মৰণীয় হৈ ৰ'বৰ বাবে গুৰুজনাই টেম্পোৱানী যানটোৰ নাম শান্তিযান ৰাখিলে। ৰাইজৰ বিপুল জয়ধ্বনিৰ মাজতে ঊৰ্ধ্ববাহু কৰি শান্তি ৰাধিকাক আশীৰ্বাদ দিলে পৰম পুৰুষে। সতী ৰাধিকা আৰু স্বামী পূৰ্ণানন্দই আলচ কৰি দুয়ো শংকৰদেৱক গুৰু মানি শৰণ ল'লে। সতী ৰাধিকাৰ নাম কাললৈ জিলিকি থাকিল। বৰদোৱালৈ অহা তীৰ্থযাত্ৰীসকলে আজিও শান্তিযানৰ জল মূৰত লৈ কৃতাৰ্থ হয়।